আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। ৰাভা দিৱস আছিলে আজি, গম পাইছা নহয়? তেওঁ কোন আছিলে গম পাইছানে বাৰু? তেওঁ কলাগুৰু আছিলে। তেখেতক কলাগুৰু উপাধি দিয়া হয়, হয়নে নহয়? কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ কি আছিলে জানানে? তেওঁ এগৰাকী মহান শিল্পী আছিলে। তেওঁ শিল্পী মানে গম পাইছা নহয়? তেওঁ সাহিত্য, সংস্কৃতি, চিত্ৰ, নাট্য এই সকলোখিনিৰে মানে মহান এগৰাকী শিল্পী আছিলে। তেওঁ সকলোখিনি ৰচনা কৰি থৈ গৈছে আৰু তেওঁ যিবিলাক গীত ৰচনা কৰিছে সেইবিলাকক কি বুলি কোৱা হয় জানানে? ৰাভা সংগীত। ৰাভা সংগীত। ৰাভা সংগীত। ৰাভা সংগীত কোনবোৰ গম পাইছানে? কোনবোৰ? বিলতে হালিছে মিছলা আইৰে আজলি ছোৱালী, জয়া নাই, এনেকুৱা বহু সংগীত তেওঁ ৰচনা কৰি থৈ গৈছে, যিবিলাক কালজয়ী গীত বুলি কোৱা হয়, গম পাইছানে? সকলো সময়তে তাৰমানে এই গীতখিনি আমাৰ অমৰ সৃষ্টি, তেওঁ যিখিনি ৰচনা কৰি থৈ গৈছে আৰু সেইবিলাকক কোৱা হয় ৰাভা সংগীত, হয়নে? আৰু তেওঁ অকল যে সংগীতে ৰচনা কৰিছিলে সেইটো নহয়, গম পাইছানে? তেওঁ এগৰাকী নাট্য নাটক ৰচনা কৰিছিলে। এই সকলোখিনি মানে মহান এগৰাকী শিল্পী আৰু লগতে তেওঁ সৈনিক শিল্পী বুলিও কোৱা হয়। তেওঁৰ আমাৰ মানে সংগ্ৰামী এজন নেতা আছিলে, গম পাইছানে? বিপ্লৱী নেতা বুলি কোৱা হয় তেওঁ। মহান শিল্পীগৰাকীৰ জন্ম হৈছিলে 1909 চনৰ বাংলাদেশৰ ঢাকা চহৰত, গম পাইছানে? কিন্তু তেখেতৰ ডাঙৰ দীঘল হৈছিলে আমাৰ অসমৰ তেজপুৰ জিলাত। তেজপুৰ জিলাতে তেখেতৰ শিক্ষা জীৱনৰ আৰম্ভণি হয়। তেওঁ কলেজীয়া শিক্ষা কলিকতাৰ পৰা গ্ৰহণ কৰে, গম পাইছানে? তেওঁ কাশী হিন্দু বিশ্ববিদ্যালয়ত নটৰাজ নৃত্য প্ৰদৰ্শন কৰে আৰু এই নৃত্য প্ৰদৰ্শনত মুগ্ধ হৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু সন্মানো দিয়ে, গম পাইছানে? আৰু সেই উপাধিটো তেখেতেই দিছিলে, গম পাইছা? আৰু এই মহান শিল্পীগৰাকীৰ আজি হৈছে মৃত্যু তিথি, তেখেতৰ মৃত্যু দিৱস। আৰু তেখেতৰ মৃত্যু হৈছিলে 1969 চনৰ এই 20 জুন তাৰিখে। তেখেতৰ এই মৃত্যু দিনটো 20 জুন তাৰিখটো অসমত ৰাভা দিৱস হিচাপে পালন কৰা হয় আৰু প্ৰতি বছৰে অসমত ৰাভা দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে, গম পাইছানে? আৰু আমি এই দিনটো মনত ৰাখিব লাগিব, হয়নে নহয়? তেওঁ এগৰাকী মহান শিল্পী আছিলে, বুজি পাইছা? আৰু তেখেতৰ বিষয়ে আমি কৈ শেষ কৰিব নোৱাৰো, গম পাইছানে? তেওঁ মানে চিত্ৰ নাট্য এই সকলোবিলাকতে মানে সকলোখিনিতে ৰচনা কৰি থৈ গৈছে, অমৰ সৃষ্টি, গম পাইছা? গতিকে তেখেতৰ বিষয়ে আমি থুলমূলকে মানে তোমাক ক'লো আৰু পিছত ডাঙৰ হ'লে গম পাবা আৰু মানে তেখেতৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি, এজন মানে মহান শিল্পী, গম পাইছা? গুণু কিবা গম পালানে? কি? আজি 20 জুন যিহেতু ৰাভা দিৱস, গতিকে ৰাভা দিৱসৰ মানে যিখিনি জানিছো আৰু যিমানখিনি মোৰ বোধেৰে মানে গম পাইছো সেইখিনি ছোৱালীক জনাইছো আৰু বহুখিনি ক'ব লগা আছে, কৈ শেষ কৰিব নোৱাৰি তেখেতৰ বিষয়ে ইমান কম সময়। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। আজিলৈ